ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অসমীয়া বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপিকা ডাঙৰীয়াকে প্ৰমুখ কৰি এই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ এই ৱেব সন্মিলনত অংশগ্ৰহণ কৰা সন্মানীয় অংশগ্ৰহণকাৰীসকল, অসম গ্ৰন্থাগাৰিক সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল, সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ আগবঢ়াৰ বাবে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। প্ৰথম কথা হ'ল যে সাম্প্ৰতিক প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিৰ গতি প্ৰকৃতি, সংশয় আৰু সম্ভাৱনা, এই গোটেই বিষয়টো আলোচনা কৰিবলৈ যাওঁতে আমি কেইবাটাও কথা মনলৈ আনিব লাগিব। প্ৰথম কথা হ'ল অসমীয়া সংস্কৃতি, দ্বিতীয় কথাটো হ'ল সাম্প্ৰতিক প্ৰেক্ষাপট, তৃতীয় কথাটো হ'ল বৰ্তমানৰ গতি প্ৰকৃতি, আৰু চতুৰ্থটো হ'ল সংশয় আৰু সম্ভাৱনা। অসমীয়া সংস্কৃতি বুলি কোৱাৰ লগে লগে আমি কোনটো সংস্কৃতিলৈ আমি আঙুলিয়াই দেখুৱাম? আমি সকলোৱে জানো যে পৃথিৱীৰ নৃপ্ৰজাতিবিলাক চাৰিটা ভাগত বিভক্ত হৈ আছে: ককেশীয়, অষ্ট্ৰেলীয়, মংগোলীয় আৰু নেগ্ৰিটো। আৰু ভাৰতবৰ্ষত নৃপ্ৰজাতীয় চৰিত্ৰ আৰু সাংস্কৃতিক চৰিত্ৰ এই তিনিওটাৰ পৰা, এই পৃথিৱীৰ তিনিওটাৰ পিনৰ পৰা এই তিনিওটা নৃপ্ৰজাতিৰ চৰিত্ৰ ভাৰতবৰ্ষৰ বিদ্যমান। কিন্তু উত্তৰ পূৰ্বাঞ্চলত বিশেষভাৱে যদি মানে নৃপ্ৰজাতীয় চৰিত্ৰৰ ফালৰ পৰা চোৱা যায়, তেতিয়াহ'লে অষ্ট্ৰেলীয় আৰু নেগ্ৰিটো নৃপ্ৰজাতিৰ কোনো ধৰণৰ লক্ষণৰ মানুহ দেখা নাযায়। কিন্তু সাংস্কৃতিকভাৱে যদি চোৱা যায়, তেতিয়াহ'লে এই অঞ্চলত অষ্ট্ৰেলীয় প্ৰজাতিৰ মানুহৰ সাংস্কৃতিক ঐতিহ্য দেখিবলৈ পোৱা যায়। কিন্তু শাৰীৰিক অৱয়ৱৰ ফালৰ পৰা অষ্ট্ৰেলীয় মানুহ নাছিল বা নাই। অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে বৰ্তমানৰ অসমখনৰ ক্ষেত্ৰত মাথোন আমি যদি নিৰ্ভেজালভাৱে যদি আমি সাংস্কৃতিক বা নৃপ্ৰজাতীয় চৰিত্ৰ চাওঁ, তেতিয়াহ'লে মংগোলীয় আৰু ককেশীয় নৃপ্ৰজাতীয়। অষ্ট্ৰেলীয় নৃপ্ৰজাতীয় মানুহৰ সাংস্কৃতিক লক্ষণ মেঘালয় বা তেনেকুৱা কিছু অংশত আছে। কিন্তু অসমত অষ্ট্ৰেলীয়ৰ নিৰ্ভেজাল নৃপ্ৰজাতীয় মানুহ প্ৰাচীন যুগত বিচাৰি পোৱা নগৈছিল। ভাষিক দৃষ্টিৰে চাহ বাগিচালৈ প্ৰব্ৰজন কৰা একাংশ চাহ শ্ৰমিক অসমীয়াৰ মাজত ইয়াৰ কিছু লক্ষণ দেখা যায়। গতিকে এই গোটেইখিনি মিলিয়ে অসমীয়া সংস্কৃতি, যিটো অসমীয়া সংস্কৃতিয়ে পূৰ্বৰ কামৰূপী সংস্কৃতিটোৰ ঐতিহ্য বহন কৰে। কামৰূপ নামৰ যিখন ৰাষ্ট্ৰৰ কথা পূৰ্বতে কোৱা হৈছিল, সেই ৰাষ্ট্ৰখন ক্ৰমশঃ সংকুচিত হৈ বৰ্তমানৰ অসমখনৰ অৱস্থা পাইছেহি। আমি সকলোৱে জানো যে যেতিয়া হিউৱেন চাঙে কামৰূপলৈ ভ্ৰমণ কৰিবলৈ আহিছিল, হিউৱেন চাঙে ভাৰতবৰ্ষ ভ্ৰমণ কৰিবলৈ আহোঁতে কামৰূপ যেতিয়া ভ্ৰমণ কৰিছিল, কামৰূপ ভ্ৰমণ কৰাৰ সময়ত সাগৰ পৰ্যন্ত কামৰূপৰ বিস্তৃতি আছিল কুমাৰ ভাস্কৰ বৰ্মাৰ। গতিকে এই কথাটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ ঢাকা, চট্টগ্ৰাম পৰ্যন্ত অসমৰ বিস্তৃতি আছিল। গতিকে ম্যানমাৰৰ চিন্দুইন নদীৰ পৰা চট্টগ্ৰামৰ সাগৰ পৰ্যন্ত এই বিশাল এলেকাত কামৰূপী সংস্কৃতিৰ বিস্তাৰ আছিল। আৰু সেই সংস্কৃতি ক্ৰমশঃ সংকুচিত হৈ বৰ্তমানৰ অসম নাম পালে আৰু অসমীয়া সংস্কৃতি হ'ল। এতিয়া কথা হ'ল যে এই অসমীয়া সংস্কৃতি ইয়াৰ সাম্প্ৰতিক প্ৰেক্ষাপটটোত আমি কিয় ইয়াক সুকীয়াকৈ আমি বিচাৰ কৰিব পৰা হয়? ইয়াৰ দুটা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে যে সাম্প্ৰতিক প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত
একাংশ জনগোষ্ঠীয়ে বিভিন্ন ৰাজনৈতিক কাৰণত তেওঁলোকৰ মাজত বিচ্ছিন্নতাৰ মনোভাৱ আহিছে আৰু তেওঁলোকৰ মাজত এই যে বিচ্ছিন্নতাৰ মনোভাৱ আহিছে সেই বিচ্ছিন্নতাৰ মাজত আত্মপৰিচয় সন্ধানৰ স্বাভাৱিক প্ৰৱণতা সুদীৰ্ঘ দিন বঞ্চনাৰ এটা প্ৰতিক্ৰিয়া আৰু সমগ্ৰ পৃথিৱীজুৰি যেটো আত্মপৰিচয়ৰ পুনৰ সন্ধানৰ যেটো ৰাজনীতি সেই পুনৰ সন্ধানৰ ৰাজনীতিৰ প্ৰভাৱ ইয়াত দেখিবলৈ পোৱা যায় গতিকে আমি সেই দিশেৰো আমি কথাটো বিচাৰ কৰিব পাৰো যে এনে ধৰণেৰে যদি জনগোষ্ঠীসমূহে নিজকে মই জনজাতি শব্দটো ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰা নাই জনজাতি শব্দটোৰ দ্বাৰা মাথোন চৰকাৰীভাৱে স্বীকৃত জনজাতিসমূহকে বুজা যায় কিন্তু জনগোষ্ঠীসমূহে বিভিন্ন জনগোষ্ঠী মানুহৰ গোষ্ঠী যিবোৰ অসমীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত হৈছে সেই গোষ্ঠীসমূহৰ মাজত যেটো বিচ্ছিন্নতাৰ মনোভাৱ আহিছে বিলগ্নতাৰ মনোভাৱ ঠিক বিচ্ছিন্নতা বুলি কোৱাতকৈ বিলগ্নতাৰ মনোভাৱ আহিছে সেই বিলগ্নকৰণৰ বা বিলগ্নতাৰ যেটো দৃষ্টিভংগী এই দৃষ্টিভংগীয়ে অসমীয়া সংস্কৃতিক বিপন্ন কৰিছে নেকি দ্বিতীয় কথাটো হ'ল যে বিশ্বায়নৰ প্ৰভাৱত সমগ্ৰ পৃথিৱীখন এখন সৰু গাঁৱলৈ পৰিণত হৈছে মানুহে চাৰিওপিনৰ পৰা মানুহে নিজৰ পৰিচয়ৰ ক্ষেত্ৰত মানুহৰ এটা নতুন পৰিচয়ৰ সন্ধান কৰিবৰ কাৰণে এইমাত্ৰ অধ্যক্ষ ডাঙৰীয়া যিটো কথা ক'লে যে মোৰ সন্তানৰ সৈতে মোৰ যিটো পাৰ্থক্যৰ কথা আমি দেখিব পাৰো সেই যিটো বিশ্বায়নৰ দ্ৰুত পৰিৱৰ্তন এটা সময় আছিল বিশ্বযুদ্ধৰ সমকালীন সময়ছোৱাত ট্ৰানজিস্টৰ ৰেডিঅ'ৰ প্ৰৱৰ্তন হৈছিল তাৰ সুদীৰ্ঘ দিন বিৰতিৰ পিছত মানুহে টেলিভিজন সেট দেখিবলৈ পাইছিল কিন্তু টেলিভিজন সেট কোলা বগা টেলিভিজন সেটৰ পৰা ৰঙীন টেলিভিজন সেট হ'বৰ কাৰণে মানুহ বেছি দিন লগা নাছিল ৰঙীন টেলিভিজন সেটৰ পৰা মানুহ ইন্টাৰনেট যুগলৈ প্ৰথম পেজাৰ ওলাইছিল আৰু তাৰ পাছত মানুহে মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ যেতিয়া আৰম্ভ কৰিলে আৰু তাৰ পাছত ইন্টাৰনেটৰ যেতিয়া দ্ৰুত সম্প্ৰসাৰণ হ'ল আৰু টেলিভিজন সেটৰ যোগেদি যেতিয়া পৃথিৱীৰ বিভিন্ন ধৰণৰ চেনেলবিলাক চাবৰ কাৰণে মানুহ সুবিধা পোৱাৰ লগে লগে মানুহৰ চিন্তা মানুহৰ দৃষ্টিভংগী আৰু বিশ্বায়নৰ হাতুৰাৰ যি সম্প্ৰসাৰণ হৈছে সেই সম্প্ৰসাৰণেও আমাৰ সংস্কৃতিক বিপন্ন কৰিছে নেকি এই কথাটো আমি বিচাৰো গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটটো এই দুটা দৃষ্টিভংগীৰ ওপৰত দুটা কথাৰ ওপৰত নিৰ্ভৰ কৰি তৃতীয় কথাটো হ'ল যে সংশয় আৰু সম্ভাৱনা আমাৰ কিবা সংশয় আহিছে নেকি আৰু আমাৰ কিবা সম্ভাৱনা আছে নে আমি কেনেকুৱা ধৰণৰ সম্ভাৱনা আমি দেখিবলৈ পাইছো এই গোটেই কথাখিনি পাতিবলৈ যাওঁতে যদিও আমি সংস্কৃতিৰ কথা কৈছো দৰাচলতে আমি এই সংস্কৃতি শব্দটোৰ যোগেদি আমি লোক সংস্কৃতিৰ কথা বুজাইছো কাৰণ পৃথিৱীত সংস্কৃতিৰ জনজাতীয় সংস্কৃতিৰ যিটো বিস্তৃতি জনজাতীয় সংস্কৃতিৰ যিটো সংৰক্ষণশীলতা সেই সংৰক্ষণশীলতালৈ বৰ বেছি প্ৰত্যাহ্বান অথবা সেই সংৰক্ষণশীলতাৰ স্বাভাৱিক ৰূপান্তৰ ঘটি তাক লোক সংস্কৃতিলৈ বা তাক ব্যাপক সম্প্ৰসাৰণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো স্বাভাৱিকভাৱে ঘটিব পাৰে কিন্তু জনজাতীয় সংস্কৃতিক লৈ এই প্ৰশ্ন উঠা নাই এই প্ৰশ্ন সমান্তৰালভাৱে উঠা নাই মই জনজাতীয় সংস্কৃতি শব্দটোৰ যোগেদি পাৰিভাষিকভাৱে তাত্ত্বিকভাৱে যিটো আপাত বিচ্ছিন্ন জনজাতীয় জীৱন বৰ্তমানে জনজাতি বুলি কোৱাৰ লগে লগে যিবোৰ মানুহ পাইছো তেওঁলোকৰ মাজত আচলতে জনজাতীয় সংস্কৃতিৰ সেই যিটো আপাত বিচ্ছিন্ন ৰূপ সেইটো নাই সেইটো লোক সংস্কৃতিৰ এটা স্বাভাৱিক ৰূপে বৰ্তমানৰ জনজাতিবিলাকৰ মাজত দেখা যায় বৰ্তমানৰ আমাৰ মাজত বৰ বেছি জনজাতীয় সংস্কৃতিৰ সেই পুৰণি প্ৰৱণতাবিলাক দেখিবলৈ পোৱা নাযায় এতিয়া কথা হ'ল যে মাৰ্গীয় সংস্কৃতি বুলি কোৱাৰ লগে লগে যিটো শাস্ত্ৰীয় বা খ্ৰীষ্ট সংস্কৃতি দেখা যায় সেই শাস্ত্ৰীয় বা খ্ৰীষ্ট সংস্কৃতিৰ প্ৰত্যাহ্বানসমূহ সুকীয়া আৰু সেইবিলাকৰ সৈতে মোকাবিলা কৰাৰ প্ৰক্ৰিয়াটো সুকীয়া আৰু অসমীয়া জনজীৱনৰ সামূহিকভাৱে যদি কোৱা যায় সাংস্কৃতিক পৰিৱৰ্তনৰ কথা এই সাংস্কৃতিক পৰিৱৰ্তন কিন্তু লোক সংস্কৃতিৰ পৰিৱৰ্তন এতিয়া কথা হ'ল যে আমি যদি সংশয়ৰ কথা ক'ব লগা হয় তেতিয়াহ'লে প্ৰথমতে এটা কথা আমি মানি লোৱা উচিত যে লোক সংস্কৃতি এটা স্থিৰ আচাৰ আচৰণৰ সমষ্টি নহয় ইয়াৰ অবিৰত পৰিৱৰ্তনশীল প্ৰক্ৰিয়া
এই পৰিৱৰ্তন কেতিয়াবা লাহে লাহে হ'ব পাৰে, কেতিয়াবা দ্ৰুতগতিত হ'ব পাৰে। আমি আমাৰ আটাইতকৈ এটা কথা আমাৰ প্ৰৱণতা আছে, আমি ভাবো যে কৃষিজীৱী প্ৰাচীন কৃষিজীৱী সমাজখনতহে এটা সমৃদ্ধিশালী সাংস্কৃতিক পৰম্পৰা আছে আৰু এই পৰম্পৰাটো ঐতিহ্যৰ আশ্ৰয়ী এটা পৰম্পৰা। কিন্তু ডাঙৰ কথাটো হ'ল যে লোক সংস্কৃতিয়ে সেই কৃষিজীৱী সমাজখনৰ লগত সম্পৰ্ক ৰক্ষা কৰিয়ে চিৰদিন চিৰকাল চলি আছে নে লোক সংস্কৃতিয়ে ইয়াৰ স্বৰূপ সলনি কৰিছে। এই কথাটো সম্পৰ্কত এলান দাণ্ডেজকে প্ৰমুখ কৰি যিসকল লোক সংস্কৃতিৰ তাত্ত্বিক আছে, সেই তাত্ত্বিকসকলে যিবোৰ কথা-বাৰ্তা তেওঁলোকে যিবিলাক তেওঁলোকৰ তাত্ত্বিক যিবোৰ দৃষ্টিভংগী পোষণ কৰিছে, সেই দৃষ্টিভংগীসমূহৰ দ্বাৰা এই কথা প্ৰমাণিত হৈছে যে পৃথিৱীত চহৰ সভ্যতাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে নগৰ চহৰবিলাকতো নগৰীয়া লোক সংস্কৃতিৰ ধাৰণা এটা বেয়া কৰি তুলিছে। নগৰীয়া লোক সংস্কৃতি অৰ্থাৎ এটা আৰবান ফকলোৰ বুলি যিটো ইংৰাজীত কোৱা হয়, সেই আৰবান ফকলোৰ ধাৰণাটো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। গতিকে আৰবান ফকলোৰ যদি আহে, যদি নগৰীয়া লোক সংস্কৃতিৰ কথা যদি আমি কওঁ, তেতিয়াহ'লে এটা কথা আমি ক'ব লাগিব যে মাথোন কৃষিজীৱী সমাজখনতহে লোক সংস্কৃতি বৰ্তি থাকে, এই ধাৰণাটো শুদ্ধ নহয়। লোক সংস্কৃতি সামূহিকভাৱে কেইটামান লক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। সেই লক্ষণকেইটা হৈছে পৰম্পৰা, চিয়াৰিটি, ট্ৰেডিশ্যন, তাৰপিছত আহিব পাৰে তেওঁলোকৰ মাজত যিটো বিনিময়ৰ ধাৰণা, চিয়াৰিটি, তেওঁলোকৰ যিটো অৰেলিটি অৰ্থাৎ মৌখিকভাৱে সম্প্ৰসাৰিত হ'ব লাগিব, আৰু তাৰ যিটো স্থানিক বিভিন্নতা, লোকেল ট্ৰেডিশ্যনছ, গতিকে প্ৰেজেন্স অফ ট্ৰেডিশ্যনছ। গতিকে এই কেইটা কথাৰ ওপৰতেই লোক সংস্কৃতিৰ স্বৰূপ নিৰ্ধাৰণ কৰে। নগৰীয়া জীৱনতো এই ধৰণৰ কথা-বাৰ্তাৰে এটা সাংস্কৃতিক পৰিমণ্ডল গঢ় লৈ উঠে। ঔদ্যোগিক সভ্যতাই কিদৰে এটা সংস্কৃতিৰ জন্ম দিয়ে সেয়া অসমৰ চাহ বাগিচাবিলাকে প্ৰমাণ কৰিছে। যদিও এইটো সেউজীয়া উদ্যোগ, এই সেউজ উদ্যোগটোৰ মাজত পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহবিলাকে এক সামূহিক সাংস্কৃতিক পৰিমণ্ডল গঢ় দিলে। গতিকে এই সাংস্কৃতিক পৰিমণ্ডল গঢ় দিয়াটো চহৰবিলাকৰ মাজত এটা উদ্যোগৰ যোগেদি এটা আৱাসিক এলেকাত বাস কৰা সেই ধৰণৰ সাংস্কৃতিক পৰিমণ্ডল এটা নতুনকৈ গঢ় দিব পাৰে, আৰু সেই সংস্কৃতিটোক আমি লোক সংস্কৃতি নহয় বুলি কৈ দিব পৰাকৈ আমাৰ কোনো ধৰণৰ তাত্ত্বিক আধাৰ নাই বা সেইটো উচিত নহয়। গতিকে দ্বিতীয় কথাটো হ'ল যে আমাৰ এই যিটো সংস্কৃতিৰ যিটো বিস্তৃতি, সেই বিস্তৃতিটোৰ মাজত কোনোবাই কিছুমানক উচ্চ সংস্কৃতি বুলি ধাৰণা কৰে, কিছুমানক নিম্ন সংস্কৃতি ধাৰণা কৰে। উচ্চ সংস্কৃতিৰ ধাৰণাটো দৰাচলতে ঔপনিৱেশিকতাৰ ধাৰণাৰ সৈতে জড়িত। সমাজৰ শক্তিশালী যিবিলাক ঔপনিৱেশিক শক্তি, সেই ঔপনিৱেশিক শক্তিবিলাকৰ যি সংস্কৃতি, সেই ঔপনিৱেশিক শক্তিবিলাকে উপনিৱেশৰ বাসিন্দাসকলৰ মাজত তেওঁলোকৰ সেই সংস্কৃতি উচ্চ বুলি তেওঁলোকে এটা ধাৰণা ব্যক্ত কৰি আছে। গতিকে বৰ্তমানৰ সভ্যতাটোত কি হৈছে, বৰ্তমানৰ সভ্যতাটোত নব্য ঔপনিৱেশিকতাবাদৰ এটা ধাৰণা গঢ় লৈ উঠিছে, যিটোত ঔপনিৱেশিকতাবাদৰ ধাৰণাটো ছদ্মবেশীৰ ৰূপত লুকাই থাকে। ঠিক এতিয়াও তাৰমানে মুকলিকৈ ফুটি নাহে, ওলাই নাহে। এই ধৰণেৰে যিটো ছদ্মবেশী যিটো ঔপনিৱেশিকতাবাদৰ ধাৰণা গঢ় লৈ উঠিছে, সেই ছদ্মবেশী ঔপনিৱেশিকতাবাদৰ ধাৰণাটোৱেও আমাক নিম্ন সংস্কৃতিৰ ধাৰণা এটা গঢ় দিয়ে, আৰু তাৰ কাৰণে বিশ্বায়নৰ যুগত নিজকে নিম্ন সংস্কৃতিৰ অংশীদাৰ বুলি ভাবি লৈ বহুতে উচ্চ সংস্কৃতি, তথাকথিত উচ্চ সংস্কৃতিৰ উপাদানবিলাক গ্ৰহণ কৰাৰ প্ৰৱণতা প্ৰকাশ কৰে। অতীতত এই কথাবিলাকক চাই প্ৰিমিটিভ কালচাৰৰ ধাৰণা এটা কৰিছিলে আৰু এটা পপুলাৰ এন্টিকুইটিৰ ধাৰণা কৰিছিলে। প্ৰিমিটিভ কালচাৰ, আদিম সংস্কৃতি, যেতিয়া কৃষিজীৱী সমাজখন আছিল, গতিকে সেই সমাজখনৰ সংস্কৃতি আদিম সংস্কৃতি, সেই সমাজখনৰ সংস্কৃতি এক প্ৰকাৰে জনপ্ৰিয় সংস্কৃতি, এই ধৰণৰ ধাৰণা এটা আছিল। কিন্তু অতীত সংস্কৃতিয়ে কেতিয়াও অতীতক নিৰ্ভেজাল ৰূপত ধৰি ৰাখিবৰ কাৰণে সংস্কৃতি দায়বদ্ধ নহয়। সংস্কৃতিৰ ৰূপান্তৰক স্বীকাৰ কৰিবৰ কাৰণে দায়বদ্ধ। জ্যোতিপ্ৰসাদে যিটো কথা কৈছে যে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। ৰূপান্তৰে যিটো জগত ধুনীয়া কৰাৰ কথা কৈছে,
সেইটো হল সংস্কৃতিৰ স্বাভাৱিক প্ৰৱণতা সংস্কৃতি কেইটামান প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱিত হয় এটা হল অনুকৰণ ইমিটেশন দ্বিতীয়টো হল আহৰণ বৰৱেল তৃতীয়টো হল উদ্ভাৱন ইনোভেশন চতুৰ্থটো হল সমাহৰণ এছিমিলেশন আৰু পঞ্চমটো হল সংমিশ্ৰণ যেটোক আমি একালচাৰেশন এটা কথা হল যে এই যিকেইটা প্ৰক্ৰিয়া অনুকৰণ কোনোবাই কাৰোবাক হয়তো শক্তিশালী সংস্কৃতি দুৰ্বল সংস্কৃতি অথবা পূৰ্বৰ সাংস্কৃতিক পৰিমণ্ডলৰ বা চুবুৰীয়া সাংস্কৃতিক পৰিমণ্ডলৰ মানুহে স্বাভাৱিক প্ৰয়োজনত আন চুবুৰীয়া ওচৰৰ চুবুৰীয়া সাংস্কৃতিক পৰিমণ্ডলৰ মানুহে তাক ওচৰৰ চুবুৰীৰ পৰা অনুকৰণ কৰিছে এইটো স্বাভাৱিক যেতিয়া আমাৰ প্ৰয়োজন বাঢ়িব তেতিয়া আমি আমাৰ সংস্কৃতিত নথকা সমলসমূহ আন সংস্কৃতিৰ পৰা অনুকৰণ কৰি গ্ৰহণ কৰিম কেতিয়াবা এনে ধৰণে কৰিবলৈ যাওঁতে আমি আহৰণ কৰিম বড়ো কৰিম ধাৰ কৰিম কেতিয়াবা একো নাথাকিলে যুগৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ জীৱন চক্ৰৰ প্ৰয়োজনত যেতিয়া আমাৰ সংস্কৃতিত যেতিয়া সেই ধৰণৰ সাংস্কৃতিক আচাৰ আচৰণ প্ৰয়োজনীয়তা নাথাকিব তেতিয়া নতুন আচৰণ আমি উদ্ভাৱন কৰিব আমি কিছুমান সাংস্কৃতিক গোটত বাস কৰিব এইবিলাকক আমি তাত্ত্বিকভাৱে এইবিলাকক আমি কালচাৰেল পেৰেডেল বুলি কওঁ এই সাংস্কৃতিক সমান্তৰালবিলাক বিচ্ছিন্ন নহয় ইটো সিটোৰ লগত যুক্ত হৈ থাকে আৰু মানুহ কেতিয়াও এঠাইত ৰৈ নাথাকে মানুহে সদায় প্ৰব্ৰজনৰ প্ৰৱণতা প্ৰকাশ কৰে গতিকে মানুহে ইঠাইৰ পৰা সিঠাইলৈ মানুহৰ প্ৰব্ৰজন হৈ থাকে আৰু তাৰ ফলত আমাৰ এছিমিলেশ্যন হয় সমাহৰণ হয় আৰু সংমিশ্ৰণ হয় একালচাৰেশ্যন গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাকে কিন্তু সংস্কৃতিৰ পৰিৱৰ্তনৰ কথা পোষণ কৰে আমি আধুনিক সভ্যতাৰ সম্প্ৰসাৰণৰ লগে লগে জনপ্ৰিয় সাংস্কৃতিক পপ কালচাৰ পপুলাৰ কালচাৰ পপ কালচাৰ সেই পপ কালচাৰ প্ৰৱণতাটো বৃদ্ধি পাইছে এই জনপ্ৰিয় সংস্কৃতিৰ প্ৰৱণতাটোৱে পৃথিৱীত লোক সংস্কৃতি ঐতিহ্যানুসাৰী নহয় যদি ঐতিহ্যৰ অনুসৰণ কৰিবৰ কাৰণে লোক সংস্কৃতি দায়বদ্ধ নহয় যদি লোক সংস্কৃতিৰ মাজত ঐতিহ্যৰ এটা স্ৰোত অবিৰত কিন্তু প্ৰবাহিত হৈ থাকে লোক সংস্কৃতি কিন্তু ধৰি ৰাখিবৰ কাৰণে দায়বদ্ধ নহয় কিন্তু লোক সংস্কৃতি তাৰ আধাৰতেই আগবাঢ়ে আৰু সেই আধাৰটোৰ ওপৰত কিন্তু পপ কালচাৰটোৱে তাক আক্ৰমণ কৰে আৰু সেই কাৰণে আমি লোক সংস্কৃতিৰ যিটো গতিশীল ঐতিহ্য যিটো ডাইনামিক ট্ৰেডিশ্যন বুলি আমি কওঁ সেই গতিশীল ঐতিহ্য এইটো ঠিক যে লোক সংস্কৃতিয়ে এটা মানে কনজাৰভেটিভ ট্ৰেডিশ্যন এটা ৰক্ষণশীল ঐতিহ্য এটা লোক সংস্কৃতিয়ে বহন নকৰে লোক সংস্কৃতি এটা ডাইনামিক ট্ৰেডিশ্যন এটা বহন কৰে গতিকে এই যিটো ডাইনামিক ট্ৰেডিশ্যন গতিশীল যিটো ঐতিহ্য সেই গতিশীল ঐতিহ্যৰ প্ৰক্ৰিয়াটোত কিন্তু পপ কালচাৰটোৱে তাক প্ৰভাৱিত কৰে কেনেধৰণে প্ৰভাৱিত কৰে কাৰণ পপ কালচাৰৰ সম্প্ৰসাৰণৰ সৈতে বিশ্বায়নৰ ধাৰণাটো জড়িত হৈ আছে আৰু এই বিশ্বায়নৰ ধাৰণাটোৱে পৃথিৱীত মানুহৰ মাজত যিটো ইউৰোপীয় পুঁজিবাদী যিটো সভ্যতা সেই সভ্যতাৰ যিবিলাক উপৰুৱা চাকচিক্য সেই উপৰুৱা চাকচিক্যৰ ধৰণ কৰণ এইবিলাকৰ আচৰণবিলাক আমাৰ মাজত সোমোৱাই দিছে গতিকে সেইবিলাকৰ যোগেদি অসমীয়া সংস্কৃতিও তাৰ যোগেদি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে সেইটো হৈছে আমাৰ কাৰণে এটা প্ৰধান প্ৰত্যাহ্বান গতিকে সেই জনপ্ৰিয় সংস্কৃতিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি কিছুমান কথা আমি মন কৰিব লাগিব যেনেকৈ টেলিভিজন চিনেমা নতুন মাধ্যম নিউ মিডিয়া ইণ্টাৰনেট এইবিলাকক লৈ পেলাই পপ কালচাৰটো আগবাঢ়ে এইবিলাক আগবাঢ়িবলৈ যাওঁতে এইবিলাকৰ মাজতেই আমি লোক সংস্কৃতিৰ যিটো ভেজাল সেই ভেজালটো লোক সংস্কৃতিৰ ভেজালটো তাৰমানে ভেজালবিলাক তাৰ পৰা যিবিলাক বিজতৰীয়া যিবিলাক উপাদান সেই উপাদানবিলাক তাৰ মাজত সোমাই পৰে এইবিলাকে আমি নকল লোক সংস্কৃতি বা ফেক লৰ দৰ্শন বুলি যিগৰাকী
লোক সংস্কৃতিবিদ আছিল তেওঁলোক ফেক ল'ৰ বুলি কৈছে সেই ফেক ল'ৰ বুলি সেইবিলাকক কোৱা হৈছে সেইবিলাক কোনোবাই সেইবিলাকক ফেক ল'ৰ উদাহৰণ কেনেকুৱা ধৰণৰ বুলি সুধিব পাৰে ফেক ল'ৰ উদাহৰণ হিচাপে যদি আমি চাওঁ তেতিয়াহ'লে হ'ল যে আমাৰ ঐতিহ্যানুসৰি আমাৰ যিটো লোক সংস্কৃতিৰ আধাৰ সেই আধাৰটোৰ সৈতে কোনো সম্পৰ্ক নথকা যিবিলাক উপাদান আমাৰ জীৱন চক্ৰৰ মাজত সোমাই পৰিব সেই জীৱন চক্ৰৰ মাজত সোমাই পৰা সেই উপাদানবিলাককে লোক বিকৃতি বা সাংস্কৃতিক বিকৃতি এই বুলি পেলাই আমি গণ্য কৰোঁ যেনেকৈ আমাৰ যিটো কথাৰ যিটো গাঁথনি সেই কথাৰ গাঁথনিটোৰ মাজত লোককথাৰ গাঁথনিটোৰ মাজত কিছুমান চৰিত্ৰ সোমাই পৰিব পাৰে লোককথাৰ গাঁথনিটোৰ মাজত সোমাই পৰা সেই চৰিত্ৰবিলাক কেনেকুৱা হ'ব পাৰে আমাৰ শিশুসকলে অতীজতে আমাৰ শিশুসকলে শিখৰ কমলাকুঁৱৰী চম্পাৱতী বান্দৰ আৰু শিয়াল এই ধৰণৰ সাধুবিলাকৰ সৈতে তেওঁলোক পৰিচিত আছিল এটা কথা মন কৰক যে বীৰবলৰ সাধু ৩২ পুতলাৰ কাহিনী এইবিলাকো প্ৰৱৰ্জন কৰি অহা অসমীয়া সাহিত্য কিন্তু অসমীয়া মানুহে লোক সংস্কৃতিত এইবিলাকক গ্ৰহণ কৰাৰ ক্ষেত্ৰত অকণো কৃপণালি কৰা নাই কিন্তু টেলিভিছনে দিয়া ছোটা ভীম চুটকি এই ধৰণৰ যিবিলাক চৰিত্ৰ ডৰেমন কাৰ্টুন ছবিবিলাকৰ লগত যোগেদি যিবোৰ কাহিনী চৰিত্ৰ সোমাই পৰিছে আমাৰ সেই চৰিত্ৰবিলাক কিন্তু আমাৰ ঐতিহ্যৰ সৈতে জড়িত নহয় আৰু আমাৰ ঐতিহ্যক ৰক্ষা কৰি আমাক পৰিৱৰ্তনমুখী এটা জীৱনৰ কাৰণে আগবঢ়াই নিবৰ কাৰণেও এইবিলাক আমাক সহায় কৰিব গতিকে ডাঙৰ সমস্যাটো হ'ল যে সেই চৰিত্ৰবিলাক মই আপোনালোকক এটা উদাহৰণ হিচাপে দিছো সেই চৰিত্ৰবিলাক লৈ লোক সংস্কৃতি যদি আগবাঢ়ে তেতিয়াহ'লে লোক সংস্কৃতিৰ মাজত বা লোককথাবিলাক যদি আগবাঢ়ি যায় সেই লোককথাবিলাকত বিকৃতি হোৱাৰ সম্ভাৱনা আছে আৰু দৰ্জনেও এনেকুৱা কথাবিলাককে ফেক ল'ৰ বুলি পেলাই উল্লেখ কৰিছিল কিন্তু আমাৰ নতুন সভ্যতাই আমাৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তন কেনেকুৱা ধৰণৰ যে সেই পৰিৱৰ্তনটো হৈছে যে আমি সহজতে ইজনে সিজনক ঢুকি পোৱা হৈছো এতিয়া হয়তো আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে মই যোৰহাটত আজিৰ তাৰিখত এই মুহূৰ্তত উপস্থিত থকাটো সম্ভৱ নহ'লহেঁতেন বা নহ'বও পাৰিলেহেঁতেন বিভিন্ন কাৰণত কিন্তু কাৰিকৰী প্ৰযুক্তিৰ বিকাশৰ কাৰণে এই কথাটো সম্ভৱ হৈছে আমি ধাৰণাগতভাৱে আমি একেলগে আছো ভাৰ্চুৱেলি একেলগে আছো গতিকে ধাৰণাগতভাৱে যদি একেলগে থাকো কথা পাতিব পৰা অৱস্থালৈ যেতিয়া আহিছো সমান্তৰালভাৱে আমি আৰু এটা কথা মন কৰিব লাগিব যে আমাৰ সংস্কৃতিৰ উপাদানবিলাকৰ বিস্তৃতিটো আমাৰ জীৱন চক্ৰৰ সৈতে পৰিৱৰ্তিত ৰূপত আগবাঢ়ি গৈ আছে উদাহৰণস্বৰূপে লোকশিল্পৰ নানা সামগ্ৰীৰ পণ্য ৰূপত বিক্ৰী কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে মই নাভাবো যে লোক সংস্কৃতিৰ এই সামগ্ৰীবোৰ পণ্য ৰূপত বিক্ৰী কৰাৰ যিবিলাক মেটেৰিয়েল কালচাৰ ভৌতিক সংস্কৃতিৰ কিছুমান উপাদান বিক্ৰী কৰাৰ যিটো প্ৰৱণতা বা বজাৰ ব্যৱস্থাৰ মাজলৈ সোমাই গৈছে সেইটো আমাৰ লোক সংস্কৃতিক কিবা ক্ষতি কৰিব বুলি মই নাভাবো বৰঞ্চ এই লোক সংস্কৃতিৰ আন এটা ৰূপ সি প্ৰতিষ্ঠা কৰিছে আপোনালোকে মই নাজানো এতিয়া আছে নাই এটা ৱেবছাইট দেখিছিলো মাজতে সেই ৱেবছাইটটোৰ নাম আছিলে kahibati.com মোৰ যদি ভুল হোৱা নাই এতিয়া সেই kahibati.com-ৰ ৱেবছাইটটোত কাঁহী বাতি ঘটি লুটা বান কাঁহী সকলোবিলাক আমাৰ সংস্কৃতিৰ উপাদান তাত পোৱা যায় পাটৰ কাপোৰ যদি আপুনি বিচাৰে তেতিয়াহ'লে আমাজনত পাটৰ কাপোৰ এতিয়া আপুনি বিচাৰি পাব এতিয়া কথা হ'ল যে পাটৰ কাপোৰযোৰ আমি অকল আমাৰ বোৱাৰী যিজনীয়ে আমাৰ ঘৰৰ তিৰোতাসকলে ঘৰৰ ভিতৰত বিয়াই সভাহে পিন্ধি থকা বস্তু কৰি ৰাখিম নে তাক ৰূপান্তৰ কৰি নতুন জীৱনলৈ লৈ যোৱাত পাটৰ কাপোৰৰ ফেব্ৰিকটো বিভিন্ন ধৰণৰ তাক ব্যৱহাৰ কৰিছে তাৰ যিবিলাক কৌশল তাৰ যিবিলাক আৰ্হি সেইবিলাক নতুন ধৰণে ব্যৱহাৰ কৰা হৈছে
গতিকে এই যেটো সম্প্ৰসাৰণ হৈছে সেইটো স্বাভাৱিক কোনোবাই যদি kahibati.com যোগেদি কাহিবাতি কিনি লৈ আজিকালি ইন্টাৰনেটত আমি বস্তু কিনিব পাৰো কিন্তু কিনি লৈ কোনোবাই যদি ডাইনিং টেবুলত বহি লৈ কাহৰ কাহিবাতিত খাবলৈ আৰম্ভ কৰে তেতিয়াহলে সেই মজিয়াত বহি পিৰাত বহি কাহৰ কাহিবাতিত খোৱা যেটো আমাৰ সংস্কৃতি সেই সংস্কৃতিটোৰ স্বাভাৱিক ৰূপান্তৰ ঘটিব আৰু এই ডাইনিং টেবুলত বহি ভাত খোৱাটো যে এটা সংস্কৃতিলৈ পৰিণত হৈছে সেইটো আমি গ্ৰহণ কৰিব উচিত এইটো আমাৰ সাংস্কৃতিক জীৱনত সোমাই গৈছে আমাৰ এই যিখন ভোজৰ টেবুল বা আমাৰ ভোজন টেবুল আছে ভোজনৰ যিখন মেজ আছে নিত্য ভোজনৰ যিখন মেজ সেই মেজখন আমাৰ যিখন তামুলি পিৰা আৰু পিৰা সেই পিৰাখনৰ ঠাইত নিত্য ভোজনৰ মেজখন আৰু চকীখনে সেই ঠাইটো অধিকাৰ কৰিছে এতিয়া যদি আমি জোৰ কৰি আমি সেইটো সংস্কৃতি নহয় বুলি আমি কৈ দিব বিচাৰো তেতিয়াহলে আমি তাক সংস্কৃতিৰ ৰূপান্তৰত বাধাগ্ৰস্ত কৰা যান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি মানুহে ধান বানি চাউল উলিয়াব পৰা হৈছে গতিকে মানুহ চাকৰিজীৱী বৃত্তিজীৱী হৈছে চাকৰিলৈ গুচি গৈছে নতুন ব্যৱসায়লৈ গুচি গৈছে মহিলাসকলে চাকৰি কৰিবলৈ আৰম্ভ কৰিছে যিসকলে আগতে ঢেঁকীত ধান বানিছিলে পাকঘৰ বিলাকত মিক্সাৰ কাম গ্ৰাইণ্ডাৰ সোমালে আৰু তাৰ কাৰণে পাকঘৰ বিলাকৰ যেটো বৈদ্যুতিক ব্যৱস্থা সকলোৰে ঘৰে ঘৰে বিদ্যুতৰ সংযোগ হ'ল তাৰ পাছত ঘৰৰ পৰা যদি ঢেঁকীটো নাইকিয়া হৈ গৈ আছে তেতিয়াহলে সেই কথাটো কিন্তু সংস্কৃতিৰ লোকসান বুলি ভবাতকৈ সংস্কৃতিৰ স্বাভাৱিক ৰূপান্তৰ বুলি আমি ধৰি লবলৈ আমি অকনমান অন্তৰখন এতিয়া দাস কৰিব লাগিব এটা সময়ত হয়তো ঢেঁকীটো ঐতিহ্যত পৰিণত হৈ যাব ট্ৰেক্টৰে হাল বোৱাৰ যেটো প্ৰৱণতা সেই প্ৰৱণতাটোৰ যেটো দ্ৰুত সম্প্ৰসাৰণ হৈছে তাৰ ফলত এটা সময়ত গৈ আমি সেই তিনিমূৰ 10 ঠেং কত দেখিলা সেই হাথৰটো হালুৱাজন গৰুৰ হালখনৰ সমানে সমানে সেই কাঠৰটো হয়তো নাইকিয়া হৈ যাব আৰু সংস্কৃতিৰ পৰা তেনেকুৱা উপাদান কিছুমান স্বাভাৱিক প্ৰক্ৰিয়াৰ মাজেদি নাইকিয়া হৈ যায় বা চহৰত গৰু পোহা নাযায় গতিকে চহৰত গৰু বিহুৰ যেটো আমেজ সেই আমেজটো নাইকিয়া হৈ গৈ আছে হয়তো এটা প্ৰজন্মই সেই আমেজ নাইকিয়া হোৱাৰ বেদনাটো অনুভৱ কৰিব পৰৱৰ্তী প্ৰজন্মই সেইটো স্বাভাৱিক ৰূপান্তৰ বুলি গ্ৰহণ কৰিব গতিকে এতিয়া কথা হল যে এই যিবিলাক কথা এই যিবিলাক প্ৰসংগ মই উল্লেখ কৰিছো এইবিলাকৰ যোগেদি এটা কথা প্ৰমাণ হয় যে আমাৰ সংস্কৃতি চহৰীয়া সংস্কৃতিৰ যেটো সম্প্ৰসাৰণ সেই সম্প্ৰসাৰণৰ সমান্তৰালভাৱে আমাৰ সংস্কৃতিয়ে খাপ খাই এটা ৰূপান্তৰিত অৱস্থালৈ গুচি যাবলৈ কিন্তু আৰম্ভ কৰিছে দ্বিতীয় কথাটো হল যে আমাৰ সংস্কৃতি আন কিছুমান মই যেটো পপ কালচাৰৰ কথা কৈছো টেলিভিছনৰ কথা কৈছো ইন্টাৰনেটৰ কথা কৈছো এইবিলাকৰ যোগেদি আমাৰ সংস্কৃতিক প্ৰভাৱিত কৰি আমাৰ ঐতিহ্যৰ সৈতে সম্পৰ্ক নথকা কিছুমান উপাদান সুমুৱাই দি পুঁজিবাদৰ সম্প্ৰসাৰণ বা বজাৰ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ স্বাৰ্থত এনে কিছুমান উপাদান সুমুৱাই দিবলৈ চেষ্টা কৰা হৈছে যিবিলাকে আমাৰ ঐতিহ্যৰ শিপাডাল বিচাৰি নাপায় সেইবিলাকৰ দ্বাৰা কিন্তু আমাৰ সংস্কৃতি প্ৰত্যাহ্বানৰ মুখামুখি হৈছে কিন্তু ডাঙৰ কথাটো হল যে আমি চহৰীয়া মানুহবিলাকৰ লোকজীৱনৰ অন্তৰ্ভুক্ত যদি আমি দাণ্ডেজৰ কথা কওঁ দাণ্ডেজে এটা বৰ ইম্পৰ্টেন্ট কথা কৈছিলে যে হু আৰ দ্য ফক এমং আদাৰ্স উই আৰ আমি একেলগে থকা মানুহবিলাক যিবিলাক মানুহে এটা কমন ফেক্টৰ শ্বেয়াৰ কৰে যিবিলাক মানুহে এটা ন্যূনতম উপাদান শ্বেয়াৰ কৰে সেই উপাদানটো অৰ্থনৈতিক উপাদান হ'ব পাৰে সেই উপাদানটো এটা সাংস্কৃতিক উপাদান হ'ব পাৰে ভাষিক উপাদান হ'ব পাৰে যিকোনো কাৰণত মানুহবিলাক যদি জোট বান্ধি থাকিবলৈ আৰম্ভ কৰে তেওঁলোকে এটা জীৱনৰ পৰিমণ্ডল গতিকে এই গোটেই কথাবিলাকৰ মাজত যদি আমি চাওঁ তেতিয়াহলে এই লোক সংস্কৃতি আৰু লোক সংস্কৃতিৰ বিকৃতিৰ মাজৰ যেটো সীমাৰেখা সেই সীমাৰেখাডাল কিন্তু চিনাক্ত কৰিবৰ কাৰণে আমাৰ সামূহিক জীৱন চক্ৰই যেটো প্ৰক্ৰিয়া গ্ৰহণ কৰে সেই প্ৰক্ৰিয়াটোৰ যোগেদি
আমি এই সীমাৰেখাডাল চিনাক্ত কৰাটো জৰুৰী আনটো কথালৈ মই অকণমান সময় হৈ গৈছে মোৰ নিশ্চয় গতিকে মোৰ যদি সময় দীঘলীয়া হয় তেতিয়া অনুগ্ৰহ কৰি মোক উল্লেখ দিব আনটো কথালৈ আমি যদি মন কৰো তেতিয়াহ'লে আমি দেখিম যে আমাৰ সংস্কৃতিৰ পৰা বিলগ্নতাৰ যেটো প্ৰৱণতা অসমীয়া জাতীয় জীৱনৰ পৰা বিলগ্ন হোৱাৰ যেটো প্ৰৱণতা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন জনগোষ্ঠীৰ মাজত যেটো হৈছে সেই জনগোষ্ঠীয় বিলগ্নতাৰ প্ৰৱণতাটোৱে অসমীয়া সংস্কৃতিৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নি মই কিন্তু এটা কথা মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে অসমীয়া সংস্কৃতি সমৃদ্ধিশালী হ'ব অসমীয়া সংস্কৃতি বুলি কোৱাৰ লগে লগে অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰি থকা মানুহখিনি নহয় কামৰূপী সভ্যতাৰ পৰা সংকুচিত হৈ যিখন অসম নামৰ যি ভৌগোলিক পৰিমণ্ডলৰ সৃষ্টি হ'ল সেই ভৌগোলিক পৰিমণ্ডলৰ মাজত থাকি যিসকল মানুহে নিৰ্ভেজালভাৱে ইয়াৰ বায়ু পানী সেৱন কৰি ইয়াৰ উন্নয়নৰ কাৰণে অসমীয়া ভাষাটোক তেওঁলোকে সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰি আছে সেই মুদ্ৰী মানুহবিলাকে অসমীয়া মানুহ আৰু এটা কথা ঠিক যে এই জনগোষ্ঠী বিলাকৰ প্ৰত্যেকৰে যদি উত্তৰণ নঘটে তেতিয়াহ'লে অসমীয়া সংস্কৃতিৰ উত্তৰণ নঘটে গতিকে যিটোক আমি বিলগ্নতাৰ প্ৰৱণতা বুলি কৈছো সেই বিলগ্নতাৰ প্ৰৱণতাটোৰ মাজত এটা ৰাজনৈতিক প্ৰক্ৰিয়া চলি আছে সেই ৰাজনৈতিক প্ৰক্ৰিয়াটোৰ যোগেদি এই মানুহবিলাকক বিচ্ছিন্ন কৰাৰ প্ৰৱণতা এটা প্ৰয়াস এটা বা ষড়যন্ত্ৰ এটা স্পষ্ট হৈ আছে ৰাজনৈতিক এই ৰাজনৈতিক ষড়যন্ত্ৰৰ বিভিন্ন কাৰণ আছে সেইবিলাক মই ব্যাখ্যা কৰাটো মোৰ উদ্দেশ্য নহয় কিন্তু ডাঙৰ কথাটো হ'ল যে এই যেটো বিলগ্নতাৰ যেটো প্ৰৱণতা সেই প্ৰৱণতাটো সাধাৰণ মানুহবিলাকৰ মন আৰু মগজুত বৰ্তমানলৈকে সি কিন্তু শিপাবলৈ সক্ষম হৈছে বুলি মোৰ মনে নধৰে আৰু সেইটো বিলগ্নতাৰ যেটো ধাৰণা সেইটো এতিয়ালৈকে ৰাজনৈতিক ধাৰণাতে পৰিণত হৈছে কিন্তু আমি আসলতে সমৃদ্ধিশালী হ'ম যদি এই ৰাজনৈতিক ধাৰণাটোৱে সেই জনগোষ্ঠীবিলাকৰ সাৰ্বিক বিকাশ আমি এই কথাটোক লৈ পেলাই আমি যিসকল অসমীয়া মধ্যবিত্ত বা যিসকল অসমীয়া মাতৃভাষাৰ মানুহ আছে সেই অসমীয়া মাতৃভাষা কোৱা মানুহবিলাকে অসমীয়া মধ্যবিত্তৰ মাজত এছাম উন্নাসিক প্ৰকৃতিৰ মানুহ আছে সেই উন্নাসিকসকলে আজি যিকোনো এটা জনজাতীয় ভাষা সংস্কৃতিৰ বিকাশলৈ শংকিত যে জনগোষ্ঠীয় ভাষাটোৰ বিকাশে আমাক সংকটত পেলাব নেপেলাই এই কাৰণেই যে অসমীয়া ভাষাটো আৰু অসমীয়া ভাষাক আধাৰ কৰি যেটো অসমীয়া সংস্কৃতি গঢ় লৈছে সেই অসমীয়া সংস্কৃতি কেতিয়াও স্বতন্ত্ৰীয় ৰূপত অকলশৰে জীয়াই থকা নাই বৰঞ্চ এই সংস্কৃতিটো এই ভাষাটো এই মানুহবিলাকৰ মাজত স্বাভাৱিকভাৱে জীয়াই আছে তেওঁলোকে মাত্ৰ এটা ভাষা কোৱা নাই তেওঁলোকে মাথোন এটা ভাষা কোৱা নাই তেওঁলোকে বিভিন্ন ভাষা কৈছে আৰু সেই ভাষাবিলাকৰ বিকাশ সাধন হোৱাৰ লগে লগে এই ভাষাটোৰ বা এই জনগোষ্ঠীবিলাকৰ বিকাশৰ লগে লগে অসমীয়া সংস্কৃতিৰ বিভিন্ন উপাদানবিলাক কি সমৃদ্ধিশালী হ'ব এই সংস্কৃতিবিলাক সমৃদ্ধিশালী হ'ব তেওঁলোকে অসমীয়া সংস্কৃতিক মাথোন সংযোগৰ সূত্ৰ হিচাপে গণ্য কৰে অসমীয়া ভাষাটোক তেওঁলোকে সংযোগী ভাষা হিচাপে গণ্য কৰে এটো ভুল নকৰিব তেওঁলোকে মাতৃভাষা হিচাপে নহয় তেওঁলোকৰ বেছিভাগেই সংযোগী ভাষা হিচাপে গণ্য কৰে আৰু এই সংযোগী ভাষাটোৱে এই সংস্কৃতিক সংযুক্ত কৰি ৰাখিছে আৰু এই সংস্কৃতি এনেধৰণৰ সংযুক্তকৰণে এই ৰাজনৈতিক বিলগ্নতাৰ ধাৰণাটোৰ দ্বাৰা যেটো প্ৰত্যাহ্বান আহিব পাৰে সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিব কাৰণে সাহস আৰু শক্তি দিব পাৰে গতিকে এইখিনি কথাকে কৈ মই আপোনালোকক আজি মোৰ মূল কথাখিনি কলো এতিয়া আমাৰ মূল দায়িত্ব হৈছে যে আমি আমাৰ সংস্কৃতিৰ প্ৰতি আহিব পৰা সঁচা প্ৰত্যাহ্বান আৰু সংস্কৃতিৰ প্ৰকৃত সম্ভাৱনা আমাৰ মাজতেই লুকাই আছে এই যিবিলাকক প্ৰত্যাহ্বান বুলি আমি ভাবি আছো তাৰ অনেকখিনি আমাৰ সম্ভাৱনা গতিকে সেই সম্ভাৱনাবিলাকক নিৰ্দিষ্ট পৰিশীলিত ৰূপত আমাৰ বিকাশ সাধন কৰে আমাৰ জনজীৱনৰ উন্নতি কৰিবৰ কাৰণে আমি যদি চেষ্টা কৰোঁ তেতিয়াহ'লে অসমীয়া সংস্কৃতি কোনো প্ৰত্যাহ্বানৰ মুখামুখি নহয় বুলি মোৰ দৃঢ় বিশ্বাস আৰু এইখিনিকে কৈ কোনো সকলোকে